এয়া কচুথু বুটলিছোঁ আৰু লগতে সেয়া মচন্দৰী আজি দেই। বহুত দিন পাতত দি খোৱা নাই আৰু পাতত দি খাবলৈ ভাল লাগে। পাতত দিলে মানে কি হয়, এটা কাৰণত আমাৰ যেতিয়া কচুখিনি পানী হৈ থাকে ন, সেই পানীখিনি যেতিয়া নাইকিয়া হৈ যায় তেতিয়া কচুৱে নখজুৱাব। আৰু সেয়েহে মচন্দৰী আমাৰ এখন ক'ত আছে দেখিছেনে, একেবাৰে হালধিখিনি মানে মাজত মচন্দৰী হ'ল। প্ৰথম এবাৰ কোৰ মাৰি দিলোঁ, তাৰপিছত এনেকৈ মানে ঠাৰ খাই উঠে। আৰু এইকণ কেলে জানো ইমান বেছি মচন্দৰী হয় মানে ভাবিব নোৱাৰোঁ। এনেকৈ ধুনীয়াকৈ গোটেই আছে আৰু কি ক'ম, এয়া মচন্দৰী তুলি আৰু এনেকৈ পৰিষ্কাৰ কৰি যে থ'লোঁ, সেইকাৰণে ভাল হৈছে। মানে এতিয়া খাবলৈ ইমান দিগদাৰ নাই। আৰু এই লতাটো বৰ দিগদাৰ দিয়ে। মাজে মাজে এইবিলাক উঘালি থাকোঁ, জেগাডোখৰত যাতে মচন্দৰীখিনি পৰিষ্কাৰ হৈ থাকে, সেইখিনিও কৰি দিওঁ। আৰু এতিয়া কোৰ মাৰিবলৈ অকণমান দিগদাৰ হয়। এনেকৈ ইমান ধুনীয়াকৈ মচন্দৰীখিনি থাকিলে চাওকচোন বাৰু, কেনেকৈ হালধিখিনি গুৰিত বাৰু মাটি চপাম, এনেকৈ থাকিয়ে যাবগৈ। আৰু এইখিনি আগতে যিখিনি কৰি দিলোঁ আৰু সেয়াই হ'বগৈ। আপোনালোকে কোনে কোনে কচুথুৰ লগত মচন্দৰী খাই ভাল পায়? বেছি নালাগে, আমাৰ মানুহ কম কাৰণে এইকণে লৈছোঁ। আৰু এইফালে আছিলে মোৰ কুন্দুলিজোপা, সেইজোপা কুন্দুলি ঢেৰ লাগি আছে। বহুত দিন কুন্দুলি খোৱা নাই। এইফালে পাণ আছে। এনেকৈ বাৰীতে আজি কাম কিছু কৰিলোঁ।